কবি এন হক জানৰ কবিতা ৰ'দে পৰাশিল। পাঠ মণ্টু কলিতা। ভৰ দুপৰীয়া এটাই গান গাই উজাই আহিল। পাহাৰখনৰ মিতিৰালিত মগ্ন হ'ল এজাক সেউজীয়া। এদল ৰাং কুকুৰ দুপৰীয়াৰ ছাঁত জিৰাই দেহ মন সতেজ কৰি প্ৰভুত্বৰ বীজাণু কঢ়িয়াই বলিয়া হ'ল। সেউজীয়াবোৰ ফালি ছিঙি ভক্ষণ কৰি নিৰাৱৰণ কৰিলে শিল। শিলত এতিয়া শেলাইৰ প্ৰলেপ নাই বাবে ৰ'দ জাকে বাঁহৰ পাতে শিলত। কিছুদিন খৰাং পৰাত নিঃসংগতাৰ উত্তাপত দহি দহি টোপনি যায় ৰ'দে পৰা শিল। ভগ্ন হৃদয়ৰ মন ইমান সলকাই থৈ ময়ো যাব পৰা হ'লে এনে টোপনি। নোৱাৰো মই, আপুনিও নোৱাৰে, কাৰণ মানুহবোৰ শিল নহয়, আমাৰ আছে এখনি তেজাল হৃদয়। ধন্যবাদ।